হাই এভৰিৱান, মই আছোঁ ফাৰ্মত আৰু ফাৰ্মত নতুনকৈ গঁৰাল বনাইছে। এয়া চাওক, মোৰ পিছফালে আছে গঁৰাল। তো ইয়াক মেৰামতি কৰা হৈ আছে, ঢালাই দিছে বাৰু, চেটাৰিং ফিটিং কৰি। তো এয়া কেনেকুৱাকৈ বনাই আছে। ইয়াত ৰড দিছে, তাৰপিছত ইফালে ঢালাইটো এয়া চাইছে। ইয়াৰ ওপৰত ঢালাইৰ ওপৰত মানে গাঁথনি হ'ব। ইটা আপোনাৰ আহিব পেকেট ইটা। এই ইটাটো দেখিছে, এনেকুৱা দীঘলীয়া ইটাটো ইয়াত গাঁঠিব আৰু গাহৰিয়ে পানী খোৱা মানে পকাৰে বনাই দিছে। মই দেখুৱাইছোঁ আপোনালোকক। এয়া চাওক, পকাৰ বনাইছে। ইয়াত পানী দিয়া হয় আৰু এই পকাত দি দিয়ে দানাটো। আৰু পিছফালে আছে মানে এয়া নতুনকৈ নহয়, চৰি, পুৰণাকৈ বনাইছে গঁৰালখন। এইটো আগৰে সেইফালৰ মই দেখুৱাইছিলোঁ, এয়া নতুন। এয়া গাহৰি দেখিছে, এইকেইটা কিমান ডাঙৰ ডাঙৰ মুখ। আৰু এই ইটাকেইটা আনিছে এইফালে, এইকেইটা ইটা গাঁথনি কৰিব কৈছোঁ বাৰু। আৰু এইকেইটা পোৱালি চাওক, এয়া পোৱালি গাহৰিৰ। এয়া দেখিবলৈ পাইছে, এইফালেও আছে। সেইটো ৰঙচুৱা নিচিনা। আৰু আপোনাৰ এই পিছফালেও চাইছে নহয়, এইকেইটা পাইপত পানী দিলে, নলা দিছে মানে, পাইপত পানী দিলে পানী গুচি যায়। আৰু ইয়াত দেখিছে লোকেলৰ নিচিনা। এইয়া সৰু পোৱালি এটা, এইটো মৰিল নেকি নামদা? নাই মৰা, উঠিবই পৰা নাই যে, ভৰি এটা বেয়া আছে। পানী দি আছে। এইফালতো ভাল লাগিছে। এয়া আপোনাৰ বনাইছে, কি বুলি কয়, দানা খাবলৈ আৰু পানী খাবলৈ। আৰু গাহৰিয়ে কেনেকুৱা দানা খায় পেকেটটো দেখুৱাইছোঁ। এইটো চবতছে ডাঙৰ গাহৰি। গাহৰিকেইটাৰো ভাগ আছে, সেইকেইটা নাম বাৰু নাজানো। তো মই দেখুৱাই দিছোঁ আৰু নতুনকৈ বনোৱাটো দেখুৱাইছোঁ। আৰু দেখাবলৈনো কি আছে। আৰু যোৱাকালি বতাহতে এয়া গছ পেলাই দিছে, আমৰ গছ ভাঙিছে। এয়া চাওক, এই লেচু ফুলকেইটা যদি জোৰকৈ আৰু বতাহ দিয়ে, এইকেইটাও সৰি যাব। তামোল গছো ভাঙি দিছে, এয়া দেখিছে। এয়া চাওক, পূৰা ফাটি গৈছে মানে বতাহত পৰি পেলাই। গাহৰিয়ে কি দানা খায় মই দেখুৱাইছোঁ। ফাৰ্মৰ বিষয়ে ইমানটা নাজানো বাৰু, তথাপি আপোনালোক দেখুৱাই দিছোঁ কি দানা খায়। এয়া দানাটো চাবলৈ পাইছে, এয়া দানা খুৱাই। আৰু ইয়াৰ নামটো গডৰেজ, গডৰেজ। এয়া চাবলৈ পাইছে, এয়া দানা খুৱাই। আৰু ঔষধ এইকেইটা দিয়ে, এয়া ইনজেকশ্যন, কিবা ঔষধ, এয়া পেলুৰ কিবা হ'লে দিয়ে। মই গাহৰিৰ বিষয়ে বেছিকৈ নাজানো, তথাপি কৈছোঁ। আপোনালোকে যদি
কম খৰচত যদি গঁৰাল বনাব বিচাৰে তেন্তে বাঁহৰো বনাব পাৰে আৰু তলত যদি পাকা কৰি দিয়ে তো বেছি ভাল হয়। তো মই নাজানো আৰু আপোনালোকক কিনো ক'ম। তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।